ভিডিঅ' আপলোড কৰিব লাগে। তো মই A to Z কৈ দিম। তো ইয়াৰ আগতে এটা ভিডিঅ' বনাইছোঁ কেনেকৈ আপুনি এখন ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰে। তো সেইটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি তাৰ পৰা গৈ চাই ল'ব পাৰে। এতিয়া মই কেনেকৈ ভিডিঅ' আপলোড কৰে সেইটো বিষয়ে কথা পাতিম। চ' আপুনি আজাহাৰ ড্ৰিম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনাৰ তাত ন'টিফিকেশ্যন আহি যায়। চ' এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো এতিয়া আপুনি যাব ক্ৰ'ম ব্ৰাউজাৰত গৈ কেনে আপুনি এইটো চাৰ্চ বাৰত লিখিব www.youtube.com, এনেকৈ আহি যাব। আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত আপুনি 3 ডটত যাব, গৈ কিনে ডেস্কটপ ছাইটটো কৰি ল'ব। তো মই ডেস্কটপ ছাইটটো কৰি লৈছোঁ। চ' এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি চাওক ইয়াতে আপলোড বুলি লিখা আছে, এই আপলোড ভিডিঅ'ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, চাব এইটো চাওক চিলেক্ট ফাইলছত ক্লিক কৰিব। মই জুম কৰি দেখাই দিছোঁ। পিছত আপুনি ফাইলটো লৈ ল'ব, ক'ৰ পৰা কোনটো ভিডিঅ' আপলোড কৰিব। চ' মই ভিডিঅ'টো লৈ ল'ম, গেলাৰীত গৈছোঁ। পিছত মই কোনটো ভিডিঅ' আপলোড কৰিম সেইটো ভিডিঅ' মই লৈ ল'ম। চ' মই ভিডিঅ'টো আপলোড কৰি দিলোঁ। এইটো চাওক আপলোডিং হৈ আছে। চ' এতিয়া মই কি কৰিম, এইটো চাওক ইয়াতে ডিটেইলছ আছে, ইয়াতে মই টাইটেলটো লিখিম। তো টাইটেলটো মই যিটো ভিডিঅ' আপলোড কৰি আছোঁ সেইটো টাইটেলটো লিখি ল'ব। চ' মই টাইটেলটো যিহেতু মই লিখি থৈছোঁ, তো তাৰ পৰা মই কপি কৰি ডাইৰেক্ট পেষ্ট কৰি দিম। মই টাইটেলটো লৈ লৈছোঁ। টাইটেলটো মই লৈ লৈছোঁ। চাওক মই টাইটেলটোত লিখিছোঁ হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল ইন আছামিজ। ইউটিউব চেনেল কেনেকৈ খোলে, হেছটেগ মোৰ নামটো দিছোঁ, মোৰ চেনেলৰ নামটো দিছোঁ। সেইকাৰণে আপুনি 100 ৱৰ্ডৰ ভিতৰত লিখিব পাৰিব। চ' মই এতিয়া টেগটো মই লিখিছোঁ। এতিয়া ডিছক্ৰিপশ্যনটো আপুনি এনেকৈ লিখিব লাগিব যাতে যিটো টাইটেল লিখিছে টাইটেলৰ পৰা কমচে কম দুটা বা এটা হ'লেও আপুনি টেগ যিবিলাক আছে সেইবিলাকৰ পৰা আপুনি ডিছক্ৰিপশ্যনটো লিখিব লাগিব। চ' মই ডিছক্ৰিপশ্যনটো লিখি থৈছোঁ। তো মই ডিছক্ৰিপশ্যনটো তাৰ পৰা কপি কৰি দি দিম। মই ডিছক্ৰিপশ্যনটো এতিয়া আপুনি আপুনি যেতিয়া ভিডিঅ' আপলোড কৰিব ডিছক্ৰিপশ্যনটো লিখিলে এনেকৈ লৈ ল'ব। চ' চাওক এইটো মই ইউটিউবৰ চেনেলৰ যিটো সেইটো চেনেলটো পেষ্ট কৰি মই চেনেলৰ লিংকটো মই দি দিছোঁ। মই চেনেলৰ লিংকটো মই ইয়াতে চাওক, চেনেলৰ লিংকটো মই দি দিছোঁ। তো এতিয়া আপুনি কি কৰিব, থাম্বনেইল আপলোড কৰিব লাগিব। এতিয়া মই থাম্বনেইলটো আপলোড কৰি ল'ম। এতিয়া মই থাম্বনেইলটো আপলোড কৰি আছোঁ। এতিয়া চাওক থাম্বনেইলটো আপলোড কৰি দিছোঁ মই। এতিয়া আপুনি কি কৰিব, আপোনাৰ যিহেতু প্লে'লিষ্ট থাকিলে প্লে'লিষ্টটো দি দিব, যদি নাই তেতিয়া দিব নালাগে। মই এইটোতো ন' দি দিব, ইটছ নট মেড ফৰ কিড দি দিব। চ' এতিয়া শ্ব' মোৰ মাৰিব, আকৌ তলত কিবা অপশ্যন আহিব, এই চাওক। এতিয়া চাওক মই টেগটো এইটোৱে মেইন বস্তু। তো টেগটো আপুনি কি কৰিব, টেগটো আপুনি টেগ কেনেকৈ চাৰ্চ কৰিব লাগে সেইটো মই নেক্সট এটা ভিডিঅ' বনাম। চ' মই ইয়াতে জাষ্ট টেগ কেইটা আনি ক্লিক কৰি দি দিম। ইয়াতে মই টেগ কেইটা বহাই দিম।
ক্লিক কৰি আনি পেষ্ট কৰি দিলোঁ। টেগকেইটা হৈ গ'ল। এতিয়া আৰু একো কৰিব নালাগে। তো আপুনি এতিয়া কি কৰিব, এইটো চাওক নেক্সট আছে, নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি আকৌ নেক্সটত মাৰিব। পিছত আকৌ নেক্সট মাৰিব। এতিয়া আপুনি যদি ভাবে যে মই শিডিউলত ৰাখিম, শিডিউল মানে এইটো চাওক, শিডিউল মানে আপুনি যিটো টাইম সিলেক্ট কৰি থ'ব যে মই কোনটো টাইমত মই ভিডিঅ'টো পাব্লিছ কৰিম, সেইটো টাইমত আপুনি এইটো আছে, ডেট আছে, টাইম আছে দিলোঁ। তো মই যিহেতু মই কি কৰিম, মই এতিয়া আনলিষ্টেড কৰি থ'ম, কাৰণ মই ভিডিঅ'টো অলৰেডি আপলোড কৰিছোঁ। তো সেইকাৰণে মই আনলিষ্টেড বা প্ৰাইভেট, আনলিষ্টেড মানে পিছত আকৌ আপুনি আৰু পাব্লিকত মাৰি দিলে আপুনি ভিডিঅ'টো এতিয়া ভাইৰেল হৈ যাব। তো পিছত মই ছেভ কৰিম। চ' এনেকৈ ভিডিঅ'টো আপলোড কৰিব লাগে। চ' ভিডিঅ'টো চোৱাৰ বাবে থেংকছ। ভিডিঅ'টো চোৱাৰ বাবে থেংকছ। আৰু আজাদ ড্ৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনাৰ তাত ন'টিফিকেশ্যন আহি যায়। চ' বন্ধুসকল, আজিলৈকে এইখিনিতে সামৰণি মাৰিছোঁ।